নমস্কাৰ বন্ধুসকল, যিহেতু আজি আপোনালোকৰ বাবে এটি এখন নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোৰ আপোনালোকৰ সেইবাবে আনিছোঁ যে আপোনালোকৰ ঘৰতে এইদৰে খেতিসমূহ বৰ্তমান কৰিব পাৰে। আপোনালোকে প্ৰতিটো খেতি কৰিব পাৰে, কবি হওক, বন্ধাকবি, ওলকবি এনেকুৱা ধৰণৰ প্ৰতিটো খেতি কৰিব পাৰে। বৰ্তমান মই আপোনালোকে দেখুৱাইছোঁ যে বন্ধাকবি, আৰু আমি গৈ আছোঁ। মই বৰ্তমান নিজে গুটি কিনি আনি আৰু পচাইছিলোঁ। পচোৱাৰ পিছতে বৰ্তমান এইদৰে তলিৰ পৰা নি ৰুলোঁ, আৰু ৰোৱাৰ পিছতে মই বৰ্তমান এইদৰে দেখুৱাইছোঁ যে এনেকুৱাই হৈছে ডাঙৰ ডাঙৰ। আৰু এটা কথা, আপোনালোকে এইটো ৰাসায়নিক সাৰ দিয়াতকৈ আপোনালোকে জৈৱিক সাৰ দিলে আপোনালোকে বেছি ভাল হয়, ডাঙৰ ডাঙৰ হয়, আৰু আপোনালোকে ঘৰতো খাব পাৰে। কবিটো মিঠা মিঠা হয়। আৰু চাওক মই সপোন আৰু এনেকুৱা ধৰণৰ খেতি কিছুমান যদি আপোনালোকে কৰোঁতে কিছুমান আপোনালোকৰ যে ক'বতো আমাক খেতি কৰি লাভ নাই, এনেকুৱা ধৰণৰ আপোনালোকে জীৱনত কিবা নহয় কিবা এটা কৰিবলৈ হ'লে তেন্তে আপোনালোকে এটা ভাল পথ পাবলৈ হ'লে কিছু সমস্যা আপোনালোকে সন্মুখীন হ'ব হয়। সেই সমস্যাখিনি সদায় নেওচি আগবাঢ়ি গ'লে, সমস্যা দূৰ কৰিলে, তেতিয়া আপোনালোকে আচলটো কষ্টৰ ফলটো সদায় মিঠা ওলায়। এয়া চাওক কবি, এয়া হ'ল ফুলকবি। বৰ্তমান মই নিজে গুটি আনি এটা পচাই ৰুইছিলোঁ, আৰু জৈৱিক সাৰ দি কৰিছিলোঁ। মই কোনো ধৰণৰ ৰাসায়নিক সাৰ দিয়ে নাই মই। এয়া চাওক, এয়া বৰ্তমান এই খেতি কৰা বহুদিন হ'ল। বৰ্তমান আমি এতিয়া খাই এতিয়া বৰ্তমান তলি আজৰি হ'ল। এইদৰে কবিসমূহ লাগিছিল, আৰু বস্তু ডাঙৰ ডাঙৰ হৈছিলে, কোনো ধৰণৰ নিকিনাকৈ। বৰ্তমান কবিসমূহ মিঠা মিঠা হয় খাবলৈ, আৰু আমি ঘৰত খালোঁ। এতিয়া বৰ্তমান নাই, যিহেতু আপোনালোকক দেখুৱাই দিছোঁ যে এনেকৈ আপোনালোক ঘৰতে সকলোসমূহ বৰ্তমান খেতি কৰিব পাৰে। ওলকবি হওক, ফুলকবি হওক, বন্ধাকবি হওক, যি কবিয়ে হওক, আপোনালোকে বকলিও বুলি পায়, সেইসমূহ যদি আপোনালোকে যি গুটিয়ে হওক, আপোনালোকে কিনোতে সদায় এক্সপায়াৰ ডেটটো চাব লাগে। কিমান দৰ পেইণ্টিং কৰিছে আৰু পেকেট কৰিছে, আৰু কিমানলৈকে গুটিটো বৰ্তমান চলিব। এটা লিমিটলৈকে গুটিটো সময়সীমা থাকে, তাৰপিছতে আনিলে আপোনাক বন্ধাকবিটো নেবান্ধে, এইদৰে অকল গৈহে থাকিব। আৰু ফুলকবিটো বৰ ফুলিবলৈ মন নকৰে। আপোনালোকে সকলোৱে এইদৰে চাই আনিব, আৰু ময়ো এনেকৈ চাই আনি বৰ্তমান ৰুলোঁ। আৰু মোৰ বৰ্তমান খেতি বেয়া হোৱা নাই বাৰু, ঠিকেই ভালেই হৈছে। কিন্তু মই বেচিবলৈ কাৰণে নহয়, মই নিজৰ ঘৰত খাবৰ কাৰণেহে মই কৰোঁ। আৰু বেচিবলৈ হ'লেনো কি আৰু, আকৌ নিজে বেচি আকৌ নিজে কিনি খাম নেকি, সেইদৰে বৰ্তমান ঘৰতে কিনি খাওঁ। মানে কিনি খাব নলগাকৈ এটা চলি থাকে আৰু মোটামুটি আৰু। এজোপা হ'ল হাইব্ৰিড অমিতা, আৰু এই হাইব্ৰিড অমিতাজোপা বৰ্তমান নতুনকৈ এবাৰ লাগিছে। আৰু ইয়াৰ গুটি বৰ্তমান মই 10 টকাকৈ কিনি আনিছিলোঁ, এতিয়া চাগে 15 টকামান হ'ব। আৰু ভাল হৈছে, এইদৰে লাগিছে।
সকলোৱে সেইদৰে আনি ঘৰতে খেতিসমূহ কৰক আৰু কৰিলে নিজেও যাতে ঘৰুৱা চব্জি ঘৰখন ধুনীয়াকৈ খাব পাৰিব আৰু গোবৰ সাৰ দি পিনি আপোনালোকে কৰিব পাৰে আৰু তাৰ লগতে এনেকুৱা ৰাসায়নিক সাৰ কেতিয়াও নিদিব আৰু স্প্ৰে নকৰিব। সেইবোৰ কৰিলে আপোনাৰ শৰীৰ অকণমান বেমাৰ আজাৰ বৃদ্ধি বেছি হয়। আৰু বন্ধুসকল চাওক এয়াই আছিল আমাৰ বৰ্তমান বিশেষ ভিডিঅ'টো।